নমস্কাৰ বন্ধুসকল। প্ৰতিযোগিতা। পৃথিৱী পৰিৱৰ্তনশীল, এয়া ধ্ৰুৱ সত্য। কিন্তু পৃথিৱী তীব্ৰ প্ৰতিযোগিতাময়। কথাষাৰ কিমান সঁচা। যদুৱে খেতি কৰে, মধুৱেও খেতি কৰে। শস্য উৎপাদন নহ'লে সৰ্বসাধাৰণে গছৰ পাত খাই জীয়াই থাকিব লাগিব। অৰ্থাৎ সভ্যতাৰ প্ৰথম মৌলিক প্ৰয়োজনটোৱেই হ'ল খাদ্য। যদু মধুৰ দৰে মানুহে আমাৰ মুলুকত সেই খাদ্য উৎপাদন কৰি আমাক জীয়াই ৰাখিছে। কিন্তু সিহঁতে প্ৰতিযোগিতাত লিপ্ত হৈ যদুতকৈ মই কিম্বা মধুতকৈ মই অধিক শস্য উৎপাদন কৰিম বুলি খেতি নকৰে। দোকমোকালিৰে পৰা সাজ লগালৈকে এক দীঘলীয়া আৰু কষ্টকৰ সময় পথাৰত মেহনত কৰি পথাৰখন সুফলা কৰি তোলে সিহঁতে। তাত মাথো সৃষ্টিৰ আনন্দ থাকে। সেই আনন্দই সিহঁতৰ সকলো দুখ কষ্ট পাহৰাই ৰাখে। দেখা গ'ল যিটো জীৱৰ আটাইতকৈ শ্ৰেষ্ঠ মৌলিক প্ৰয়োজন, সেই প্ৰয়োজন পূৰণ কৰোঁতাসকলৰ মাজতে প্ৰতিযোগিতা নাই। আছে মাথো সৃষ্টিৰ অনাবিল আনন্দ। কঠোৰ পৰিশ্ৰম আৰু দুখৰ মাজতো সিহঁতৰ শুকান ওঠত জিলিকাই তোলে এটি মিঠা হাঁহি। শিল্পীয়ে শিল্পৰ সৃষ্টি কৰে, বিজ্ঞানীয়ে নতুন কিবা এটা আৱিষ্কাৰ কৰে, দাৰ্শনিকে নতুন নতুন দৰ্শনক ৰাইজৰ মাজলৈ আগবঢ়াই নিয়ে, সমাজকৰ্মীয়ে সমাজলৈ সকলো উজাৰি দিয়ে। দেখা গৈছে কোনো শিল্পী, বিজ্ঞানী অথবা নিস্বাৰ্থী সমাজকৰ্মীয়ে অমুকক হৰুৱাই মই বেছি সৃষ্টি কৰিম বা মই বেছি অৱদান আগবঢ়াম বুলি কাম নকৰে। এক নীৰৱ প্ৰচেষ্টাৰে, আপ্ৰাণ চেষ্টাৰে, নিজৰ সকলো প্ৰতিভাৰে তেওঁলোকে শান্তিপূৰ্ণভাৱে তেওঁলোকৰ সাধনাত মগ্ন হৈ থাকে আৰু সমাজ কিম্বা সভ্যতালৈ অনন্য অৱদান আগবঢ়াই যায়। ক'তা আজিৰ মানুহে সততে আস্ফালন কৰি থকা তথাকথিত প্ৰচণ্ড প্ৰতিযোগিতাখনৰ আভাস ইয়াতো চোন নাই। অথচ শিল্পকলা, বিজ্ঞান, সামাজিক কাম কাজ এইবোৰ নহ'লে সভ্যতা চকা ফুটা গাড়ী এখনৰ দৰেই অচল। তেনে প্ৰতিযোগিতা চলে ক'ত? যেতিয়া শিল্পী, বিজ্ঞানী অথবা খেতিয়ক আৰু দাৰ্শনিকজনৰ সৃষ্টিবোৰ এচাম মধ্যভোগীয়ে মুনাফাৰ আশাত বজাৰলৈ বিক্ৰীৰ মানসেৰে উলিয়াই আনে, তেতিয়াই সূত্ৰপাত ঘটে তীব্ৰ প্ৰতিযোগিতাৰ। বিজ্ঞানীসকলৰ লেবৰেটৰীত কোনো ধৰণৰ প্ৰতিযোগিতা নচলে। চলে আৱিষ্কৃত বস্তুৰ বিক্ৰী কেন্দ্ৰসমূহত, শ্ব'ৰুমসমূহত। খেতিয়কে মূৰৰ ঘাম মাটিত পেলাই সেউজীয়া কৰা পথাৰখনতো কোনো প্ৰতিযোগিতা নাই। আছে মধ্যভোগীয়ে ফচল বেচা বজাৰখনত। আমি সৰুৰে পৰা জনাত প্ৰতিযোগিতা কেৱল খেল ধেমালি আৰু ক্ৰীড়াংগনতহে থাকে। খেলো শেষ, প্ৰতিযোগিতাও শেষ। কিন্তু প্ৰতিযোগিতা এক মানসিকতা হৈ লক্ষ লক্ষ মানুহৰ মনত এঠা লাগি ধৰাটো ভয়ংকৰ কথা। যিবোৰ মানুহে নিৰন্তৰে সৃষ্টিশীল কামৰ মাজেৰে অহৰ্নিশে কষ্ট কৰি সমাজলৈ প্ৰচুৰ অৱদান আগবঢ়াই আছে, যিবোৰ মানুহ নহ'লে সমাজখনেই অচল হৈ পৰিব, সেইবোৰ মানুহৰ মাজত কিন্তু আজিও কোনো প্ৰতিযোগিতা নাই। তাৰ বিপৰীতে সামাজিকতালৈ একো অৱদান নথকা মানুহ কিছুমানৰ মাজতে চলি আছে তীব্ৰ প্ৰতিযোগিতা। ধন্যবাদ।